মই আব্দুল মাজেদ আৰু আপোনালোকে দেখি আছে A to Z আসাম ইউটিউব চেনেল। আজি আলোচনা কৰিম কপিৰাইট ক্লেইম, কপিৰাইট ষ্ট্ৰাইক আৰু ব্লক অৰ্ডাৰৰ বিষয়ে। আপুনি যদি এজন ইউটিউবাৰ হয় তেনেহলে এই তিনিটা বিষয়ে আপুনি জনাৰ অতিকৈ দৰকাৰী। নতুন নতুন ভিডিঅ' পাবলৈ A to Z আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা নোটিফিকেশ্যন বেলটো ক্লিক কৰিব। প্ৰথমে আলোচনা কৰিম কপিৰাইট ক্লেইম কি। কপিৰাইট ক্লেইমটো হৈছে এনেকুৱা বস্তু য'ত আপোনালোকে যেনে আন এজন ইউটিউবাৰৰ ইমেজ, ভিডিঅ', কণ্টেণ্ট এইবোৰ চুৰি কৰি এডিট কৰি আপোনাৰ ভিডিঅ'টোত ঢালি দিছে বা ভালকৈ ফিক্সিং কৰি আপোনাৰ ইউটিউবত আপলোড কৰিছে আৰু আপুনি ভাবি আছে এইখিনি গুগলে বা ইউটিউবে গম নাপায়, কিন্তু তেনেকুৱা নহয়। আপুনি যেতিয়া ইউটিউবত এখন ভিডিঅ' আপলোড কৰিব তেতিয়া চাব যে আপোনাৰ ভিডিঅ'টো 100% প্ৰচেছিং হ'ব। এই প্ৰচেছিং হোৱাৰ সময়ত ইয়াত গুগলে আপোনাৰ ভিডিঅ'টো ভালদৰে পৰীক্ষা নিৰীক্ষণ কৰিব আৰু চাব যে ভিডিঅ'টোত এনেকুৱা কোনো বস্তু আছে নেকি যিখিনি প্ৰথমৰ পৰা কপিৰাইট ক্লেইম আছে। আকৌ কপিৰাইট ক্লেইমনো কি? কপিৰাইট ক্লেইমনো এনেকুৱা বস্তু য'ত যিটো ডাঙৰ ডাঙৰ প্ৰডাকশ্যন হাউচ, ডাঙৰ ইউটিউবাৰ সকলক ইউটিউবে এখন কণ্টেণ্ট আইডি দিয়ে, যেনেকুৱা সাৰেগামাপা, টি চিৰিজ এইবিলাকক ইউটিউবে এখন কণ্টেণ্ট আইডি প্ৰভাইড কৰে। এই কণ্টেণ্ট আইডিৰ দ্বাৰা সিহঁতে এখন ইউটিউবক কণ্টেণ্ট বেজৰ দ্বাৰা সিহঁতৰ সকলো আইডি ইউটিউবত আপলোড কৰে। কণ্টেণ্ট ইউটিউব ডাটা বেজৰ দ্বাৰা ইউটিউবক সকলো সিহঁতৰ ডাটাবিলাক ইউটিউবত আপলোড কৰে আৰু সেইখিনিৰ পৰা আপুনি যদি অকণমান বস্তু আপোনাৰ ভিডিঅ'টোত ব্যৱহাৰ কৰিছে আৰু আপুনি ইউটিউবত আপলোড কৰিছে তেনেহ'লে সিহঁতে লগে লগে আপোনাৰ ভিডিঅ'টো কপিৰাইট ক্লেইম মাৰি দিয়ে। কি হয়, কপিৰাইট ক্লেইম মাৰি দিয়াৰ লগে লগে আপুনি কপিৰাইট ক্লেইম আপোনাৰ যিটো ভিডিঅ' ইউটিউবত আপলোড কৰিছে সেই ভিডিঅ'টোৰ পৰা আপুনি যিমানখিনি টকা উপাৰ্জন কৰিব সম্পূৰ্ণখিনি টকা সেই প্ৰডাকশ্যন হাউচ বা সেই ইউটিউব চেনেলজনৰ মালিকে। আপোনাৰ ওচৰত এখন মেইল আহিব যে কোনে আপোনাক এই ইউটিউবত কপিৰাইট ক্লেইমটো দিছে আৰু আপুনি তেওঁলোকত মেইল কৰি কথা পাতি বুজাবুজি কৰি এখন ল'ব পাৰিব যে 50% ভাগ বতৰা কৰি উপাৰ্জনখিনি টকাখিনি ভাগ বতৰা কৰি ল'ব পাৰিব। দ্বিতীয়তে আলোচনা কৰিম কপিৰাইট ষ্ট্ৰাইক কি। দলিল হ'ল আপুনি বেলেগ এখন ভিডিঅ'ৰ পৰা ইমেজ, ফটো আৰু যিকোনো কণ্টেণ্ট কপি কৰি আপোনাৰ ভিডিঅ'টোত ব্যৱহাৰ কৰিছে। তেতিয়া তেওঁ কি কৰে, কপিৰাইট ক্লেইম নিদিয়ে, আপোনাক ডাইৰেক্ট কপিৰাইট ষ্ট্ৰাইক দি দিয়ে। আৰু ইউটিউবক এখন মেইল কৰে যে তেওঁ মোৰ ভিডিঅ'টো কপি কৰি টকা উপাৰ্জন কৰি আছে। লগে লগে ইউটিউবে আপোনাক এখন ষ্ট্ৰাইক দি দিয়ে, কপিৰাইট ষ্ট্ৰাইক দি দিয়ে আৰু আপোনাৰ ভিডিঅ'টো টেক ডাউন হৈ যায়। টেক ডাউন মানে হৈছে আপোনাৰ ভিডিঅ'টো ইউটিউবৰ পৰা ডিলিট কৰি দিয়া হয়। আৰু ইউটিউবত ডিলিট কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এখন মেইল আহিব যে ইয়াৰ ভিডিঅ' টেক ডাউন বাই যিজনে আপোনাক ষ্ট্ৰাইক দিছে, কপিৰাইট ষ্ট্ৰাইক দিছে সেইজনৰ নাম আহিব আৰু এই ষ্ট্ৰাইক অহাৰ 90 দিনৰ ভিতৰত আপোনাৰ ইউটিউব চেনেলত আৰু যিকেইটা ভিডিঅ' আপলোড কৰিছে সেইকেইটা ভিডিঅ'ৰ ভিতৰত আৰু দুটা যদি কপিৰাইট ষ্ট্ৰাইক আহে তেনেহ'লে ইউটিউবে আপোনাৰ চেনেলটো বন্ধ কৰি দিব। যদি আপুনি সঁচাকৈ কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক ব্যৱহাৰ কৰা নাই, সেইজন ব্যক্তিৰ ভিডিঅ'ৰ পৰা কোনো ধৰণৰ বস্তু ব্যৱহাৰ কৰা নাই, তেনেহ'লে আপুনি ইউটিউবক মেইল কৰিব পাৰে যে মই তেওঁৰ ভিডিঅ'ৰ পৰা কোনো ধৰণৰ বস্তু, ইমেজ, ফটো বা যিকোনো কণ্টেণ্ট ব্যৱহাৰ কৰা নাই। তেতিয়া আপোনাৰ সেই ব্যক্তিৰ লগত একেবাৰে শেষত 3 নম্বৰত আলোচনা কৰিম
ব্লক ৱৰ্ল্ড ৱাইড কি? কিছুমান এনেকুৱা কন্টেন্ট ক্ৰিয়েটৰ থাকে যিবিলাকে আপোনাৰ ভিডিঅ'টো কপিৰাইট ক্লেম বা কপিৰাইট ষ্ট্ৰাইক নিদিয়ে, আপোনাৰ ভিডিঅ'টো ডিলিটো নকৰে, আপোনাৰ ভিডিঅ'টো একেবাৰে ৱৰ্ল্ড ৱাইড ব্লক মাৰি দিয়ে। এইটো ৱৰ্ল্ড ৱাইড ব্লক মানে হৈছে আপোনাৰ ভিডিঅ'টোত সমগ্ৰ বিশ্বত কোনেও দেখিব নোৱাৰে আৰু নাইবা ৱৰ্ল্ড ৱাইড ব্লক সাব কাউন্ট্ৰি মানে নিদিয়ে, আপোনাৰ ভিডিঅ'টো কিছুমান দেশত দেখিব নোৱাৰে। এই তিনিটা কেছত আপুনি যদি কোনো ধৰণৰ কপিৰাইট ক্লেম কৰিছে বা কৰা নাই, আপোনালোকে আপিল কৰিব পাৰে। আপিল কৰি আপোনালোকে ইউটিউবক মেইল কৰি জনাব পাৰে যে মই কপিৰাইট ক্লেম ব্যৱহাৰ কৰা নাই। যদি আপুনি কপিৰাইট ক্লেম ব্যৱহাৰ কৰিছে তেনেহলে ইউটিউবক মেইল কৰি আপোনাৰ